পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোবিলাক ভালে কুশলে আছে আৰু আমি বাৰু বৰ্তমান ভালে। আৰু আজি ৰাতিপুৱাই পুৱাই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আপোনালোকে সকলোৱে জানে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হয়। প্ৰত্যেক বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আৰু সেইকাৰণে আজি হৈছে 3 ছেপ্টেম্বৰ আৰু আমাৰ বাবুহঁতৰ তাৰমানে স্কুলত আছে আজি মানে টিচাৰ্ছ ডে'ৰ মানে ফাংচন আছে। আচলতে সিহঁতৰ ষ্টুডেণ্ট বহুত কাৰণে সৰুখিনিক তাৰমানে আজিয়ে সিহঁতৰ মানে ফাংচন হ'ব আৰু কিবা কিবি কৰিবলৈ দিব, নাচিব দিব, কিবা কৰিব সেই তেনেকুৱা আৰু 5 তাৰিখে ডাঙৰখিনি দিব। যিহেতু বহুত ষ্টুডেণ্ট, ইমানখিনি ষ্টুডেণ্ট কভাৰ কৰিবলৈ দিগদাৰ হয়, সেই গতিকে আজি বাবুহঁতৰ মানে বাবুৱে ডান্স কৰিব আজি। নাজানো আৰু আজি প্ৰথম তাৰ অভিজ্ঞতা হ'ব স্কুলত তাৰমানে। যিহেতু নাৰ্চাৰী LKG সি লকডাউনতে গ'ল আৰু এইবাৰ প্ৰথমে সি মানে এনেইতো পাইছে বাৰু ধৰি লওক টিচাৰ্ছ ডে, কিন্তু মানে আজি মানে সি পাৰ্টিচিপেট কৰিবলৈ পাব। গতিকে একদম সি পূৰা এক্সাইটেড হৈ আছে, একদম নতুন কাপোৰ চাপোৰ পিন্ধি, কাৰণ তাক ব্লেক টি চাৰ্ট, ব্লেক জিন্স এইবিলাক পিন্ধিব দিছে আৰু দিছে হয়। কিন্তু মানে একেবাৰে মানে হেৰিটো লাকটো বেয়া বুলিয়ে ক'ব লাগিব। ধাৰাসাৰ বৰষুণ দিছে। এই বৰষুণত কি কৰিব কি নকৰিব নাজানো। আৰু আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা আৰু মোৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। সেয়াই আৰু এইফালে আপোনালোকক বাবুক দেখুৱাই আছোঁ ৰ'ব দেই। আমাৰ বাবুৰ একদম পূৰা দেখিছেনে, পূৰা ওলাই মেলি ফিটিং, কিন্তু নাজানো তাৰ লাকে কি কৰে। পূৰা একদম বতৰটো একেবাৰে ভাবিছিলোঁ আজি বতৰটো ভাল কৰিব, ভালেই হৈ আছিলে, কিন্তু মানে বতৰৰ কণ্ডিশ্যন চাব। এতিয়া আমি স্কুল যাব লগা হৈছে, কিন্তু বতৰটো দেখুৱাই আছোঁ ৰ'ব। এইফালে এই চাওকচোন, ইমান বৰষুণ, পূৰা বৰষুণ দি আছে। বৰষুণ নাজানো আৰু কি হয়, কিন্তু অন্য একো নহয়, কিন্তু ৰাস্তাত যোৱাটো অলপ প্ৰব্লেম হয়। টিচাৰ্ছ ডে বুলি কৈ দিয়া, খবৰে নাজানে সি। এইটো কাৰণে পলালে। আৰু সি টিচাৰ্ছবিলাকক দিবলৈ কিবা আনিছে ৰ'ব দেই। আৰু এয়া আনিছে সি টিচাৰবিলাকক দিবলৈ। কি আনিছে? অঁ, ফুল আৰু কলম দিব বোলে। সেয়াই আৰু মানে 5 তাৰিখৰ দিনা পূৰা ভালকৈ মানে পাতিব, কিন্তু আজি মানে সৰুখিনিক মানে নাৰ্চাৰীৰ পৰা UKG-লৈকে সৰুখিনি হ'ব। সেই গতিকে ষ্টুডেণ্ট বহুত আছে, সিহঁতৰ 2000-ৰ ওপৰত আছে। গতিকে ইমানখিনি ষ্টুডেণ্ট কভাৰ কৰিব নোৱাৰে, সেইকাৰণে সৰুখিনিক তাৰমানে এদিনৰ আগত কৰাই। ইমানখিনি মানে বহুত বেছি হৈ যায় নহ'লে, সেইটোৱে। আৰু বৰষুণ দিছে যদি স্কুলত বাৰু একো প্ৰব্লেম নহয়, কাৰণ সিহঁতৰ স্কুলত অডিটৰিয়াম আছে। সেইকাৰণে সেই অডিটৰিয়ামৰ ভিতৰতে হয় সকলোখিনি ফাংচন, ফিল্ডত বা হেৰিয়ত নহয়। সেইটো বাৰু একো প্ৰব্লেম নাই বাৰু। তথাপিও এইখিনি যোৱাখিনি বা এইখিনি লৈ যোৱাখিনিয়ে বহুত প্ৰব্লেম হৈ যায়। সেইকাৰণে ঠিক আছে, তেতিয়াহ'লে আপোনালোকক যদি পাৰোঁ মই কিছু মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ইহঁতে কি পাৰ্টিচিপেট কৰিছে, কি কৰিব, সেইখিনি আমাৰ স্কুলত মানে পেৰেণ্টছক নেদেখুৱায়। পেৰেণ্টছ যোৱাটো এলাউড নহয় গেটৰ বাহিৰৰ পৰাই। তথাপি আজি বৰষুণ বুলি ভিতৰত সোমাবলৈ পাম চাগে। তথাপি এনেই আৰু স্কুলৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। সেয়াই আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ঠিক আছে তেতিয়াহ'লে ব'লক, স্কুলত একেবাৰে লগ পাম। পালোহি আৰু এই দেখিছেনে পূৰা ফটো উঠি আছে। আৰু এইফালে হৈ আছে পূৰা বৰষুণ, একদম পূৰা টিচাৰ্ছ ডে ফাংচন কেনেকৈ কি কৰিব নাজানো। পূৰা বৰষুণ। এনেও অডিটৰিয়াম আছে বাৰু, সেইটো অডিটৰিয়াম তাতে কৰিব, কিন্তু এইখিনি টাইমৰ কাৰণে বহুত কষ্ট। আৰু এইফালে হয় নে বনো মাক খাই কৰি দিয়ক ভণ্টি ইধৰ দেখো। বাবু এইফালে চোৱা, পূৰা বৰষুণ দি আছে। সেইটো কাৰণে অকণমান টাইম ৰখিবলৈ পাইছোঁ, নহ'লে নাপালোঁ হয়, বাহিৰতে থাকিব লাগিল হয়। ফ্ৰেণ্ডসকল দেখিছেনে এইফালে কিমান ভিৰ হৈছে, লগতে ইমান বৰষুণ দিছে। তাৰপিছত আমি বাহিৰতে ৰখি আছিলোঁ আৰু এতিয়া ষ্টুডেণ্টবিলাক অডিটৰিয়ামৰ ভিতৰলৈ ছিষ্টাৰবিলাকে লৈ গৈছে। আমি সোমাব খুজিছিলোঁ, সোমাব নিদিলে। সেইকাৰণে ভাবিলোঁ কি বাহিৰৰ পৰিৱেশটোকে অলপমান ভিডিঅ' কৰি ৰাখোঁ, সেইখিনিকে আপোনালোকক দেখুৱাম বুলি ভিডিঅ' কৰি লৈ আহিলোঁ। আৰু এতিয়া আমি আহি আছোঁ ৰাস্তাত। পূৰা স্কুলত থৈ আহিলোঁ, পূৰা বৰষুণ দি আছে, আমাক সোমাবলৈ নিদিলে, সোমাব নাপালোঁ। আমাক নিদিলেতো সোমাবলৈ, চাবলৈ আহিও চাব নাপালোঁ, কৰি দিলে আমাক। ইমান বৰষুণ, ইমান আশা লৈ আহিছিলোঁ, নিদিলে। মানে বাচ্ছাকেইটা কি কৰে কি নকৰে চাব পাম বুলি ভাবিছিলোঁ, নাপালোঁ। পূৰা বৰষুণ।
ইভিনিং আৰু অথনি স্কুল যোৱা টাইমতে ভিডিঅ' কৰা, তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া বাৰু আমি তিনিওটাই হলিচ খাই আজৰি হ'লোঁ আৰু এতিয়া মানে ইহঁতৰ দুটাক পঢ়ুৱাবৰ কাৰণে বহিছোঁ। আৰু এইফালে 6:30 বাজিলে। এতিয়া বাৰু বৰষুণ নাই দিয়া, কিন্তু দুপৰীয়া দিনটোত মানে অলপ অলপকৈ দিয়ে আছিলে। ৰাতিপুৱাটোৰ পৰা ধাৰাসাৰ বৰষুণে। স্কুলত আপোনালোকক কৈছিলোঁ যে বাবুৰ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু বাবুৱে নচা ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। নোৱাৰিলোঁ মানে কি, পেৰেণ্টছকতো সোমাব নিদিয়ে আৰু টিচাৰবিলাকে যি কৰিছে সেয়াই। তথাপিও টিচাৰবিলাকে গ্ৰুপত দিছে, কিন্তু ল'ৰাবিলাকৰ দিয়া নাই, ছোৱালীখিনিৰহে দিছে। তথাপি অকণমান আপোনালোকক এনেই বাৰু ছোৱালীখিনি নচাটোকে অকণমান লগাই দিম বাৰু, আপোনালোকে চাব। তথাপিও মন যায় ন, নিজৰ ল'ৰাটোৱে কি কৰিছে কি কৰা নাই। আৰু এইবাৰতো বাবুৰ ফাৰ্ষ্ট টাইম আছিলে টিচাৰ্ছ ডেৰ হেৰি, কাৰণ নাৰ্চাৰীৰ পৰা সি নাপালে। নাৰ্চাৰী LKG-টো বাৰু লকডাউনৰ কাৰণে গুচি গ'ল। এইবাৰ সি পাইছিল যদি চাব নাপালোঁ আমি, তাৰ বাবে দুখিত। কাৰণ পেৰেণ্টছকতো কোনো কাৰণতে এলাউড নকৰে, মানে পেৰেণ্টছক সোমাব নিদিয়ে সেইকাৰণে। আৰু আপোনালোকে এইটো নাভাবিব যে কি 3 তাৰিখতে মানে 3 তাৰিখততো বা টিচাৰ্ছ ডে নহয় বা কিবা তেনেকুৱা, সেইটো কথা নহয় আচলতে। ইহঁতৰ স্কুলত ষ্টুডেণ্ট বহুত আছে, তাৰমানে 2200মান আছেই, সেইটো আপোনালোকক মই কৈছোঁৱে। সেইকাৰণে নাৰ্চাৰীৰ পৰা 6লৈকে আজি মানে 3 তাৰিখৰ দিনাই মানে টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰিছে। আৰু যিটো মানে 5 তাৰিখৰ দিনা সেইখিনি ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে হ'ব। যিহেতু বহুত ষ্টুডেণ্ট, ইমানখিনি ষ্টুডেণ্টক একেলগে কভাৰ কৰিব নোৱাৰে, সেইকাৰণে। আৰু আপোনালোকক গোটেই পৰিৱেশটো মই স্কুলৰ মানে হুলস্থুলীয়া পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এইফালে আমাৰ বাবুলৈ চাওকচোন। আৰু সেয়াই, নাজানো আৰু মোৰ ভিডিঅ'টো আপোনালোকে কিমানখিনি ভাল পায় ভাল নাপায়। যিখিনি পাৰিছোঁ, যিখিনি দেখুৱাইছোঁ আপোনালোকক আগতেও কৈছোঁ, যিখিনি পাৰিছোঁ বা যিখিনি মানে হেৰি হৈছে সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে সেইখিনিকে চাই ভাল পাব। সেয়াই। আৰু এতিয়া মই ইহঁতক পঢ়ুৱাবলৈ লওঁ, কাৰণ পৰীক্ষা আছে ইহঁতৰ 20 তাৰিখৰ পৰা মানে হাফ ইয়েৰলি এক্সাম আছে, কিন্তু 16 তাৰিখৰ পৰা ৰিডিং বা কম্পিউটাৰ প্ৰেক্টিকেল আছে। মুনুৰ 16 তাৰিখে কম্পিউটাৰ প্ৰেক্টিকেল আছে আৰু বাবুৰ ৰিডিং আছে, আৰু মেইন পৰীক্ষা 20 তাৰিখৰ পৰা। গতিকে একো পঢ়া হোৱাই নাই, এতিয়া ইহঁতক পঢ়ুৱাবলৈ লওঁ। আৰু বাকী মোৰ ভিডিঅ'টোৰ পৰা আজি মই সমাপ্ত কৰিব লাগিব, কাৰণ ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মই দি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আৰু নতুন এটা ভিডিঅ' সৈতে তেতিয়াহ'লে পুনৰ লগ হ'ম। বাবু বাই কৈ দিয়া। বাই। ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ডসকল, বাই বাই।